লগ কৰি কথা পাতি আমি জইণ্ট প্ৰেছ ষ্টেটমেণ্ট দি কৈ দিছিলোঁ যে আমি ইণ্ডিজিনিয়াছ মানুহ অসমত যিমানবোৰ আমাৰ নিজৰ দল আছে আপোন দল আছে একলগ হৈ যুঁজিলে আমাৰ অধিকাৰ কোনেও কাঢ়ি লৈ যাব নোৱাৰে গতিকে সকলোকে মই ধন্যবাদ জনাইছোঁ আজি এই ফাউণ্ডেশ্যন ডে প্ৰতিষ্ঠা দিৱসৰ শুভক্ষণত যিসকল মানুহৰ প্ৰচেষ্টা যিসকলে ইনিচিয়েটিভ লোৱাৰ কাৰণে আজি অল পাৰ্টি হিলছ লিডাৰ্ছ কনফাৰেন্সে আজি এই স্থিতি পাই So when you release for आपण cover কৰিবলৈ কাৰণে Kada wata ni chana mon ile to ninkan segment papa bon alo kimo ile to non nam bon lo hala reception committee asai ham lo se lang le tum jor bon bo alang le tum penale tum nam bon lo na penala da হাছাও এলেকাত মানে যেটো ৰেড হল মাইনিঙত যেটো এক্সিডেণ্ট হ'ল সেই এক্সিডেণ্টটো হোৱাৰ কাৰণে গম পালে যে ডিমা হাছাও এলেকাত এনেকুৱা ধৰণৰ কয়লাৰ অবৈধ খনন চলি আছে কিন্তু তাতকৈ বেছি ডাঙৰ অবৈধ খনন কয়লাৰ ইলিগেল মাইনিং চলি আছে কাৰ্বি আংলং চলাই আছে তুলিৰাম ৰংহাং বাহিনীটোৱে সেই কাৰ্বি আংলঙত চলাই থকা যি অবৈধ কয়লা খনন অবৈধ কয়লাৰ যে মাইনিং সেই মাইনিংটো বন্ধ কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ অবৈধ কয়লাৰ যি অবৈধ যিটো কয়লা খনন এইটো বন্ধ কৰিবৰ কাৰণে দাবী জনাইছোঁ আৰু এইটোৰ ওপৰত CBI এনকুৱাৰী দিবৰ কাৰণে দাবী জনাইছোঁ আৰু মই অসমৰ মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ যাতে অসমত কাৰ্বি আংলঙত চলি থকা যি অবৈধ কয়লা খনন তাৰ ওপৰত CBI তদন্ত দিয়া হয় আৰু অনতিবিলম্বে ইয়াৰ যি অবৈধ কয়লা খনন আছে তাক বন্ধ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হয় আৰু কিবা আছে মানে কাৰ্বি আংলং কাৰ্বি মানুহৰ মূল যিটো দাবী যে ভাৰতৰ সংবিধানৰ 244A লাগে আমি সেই দাবীটোক সমৰ্থন কৰোঁ যে কাৰ্বিসকলৰ অধিক স্বায়ত্ব শাসন লাগে কাৰ্বিসকল অসমৰ আটাইতকৈ পুৰণি অসমীয়া প্ৰথম অসমীয়া অসমৰ কলম্বাছ বিষ্ণুৰা ভাই কৈছে যে অসমৰ কলম্বাছ প্ৰথম অসমীয়া কাৰ্বিসকলেই যদি অসমত যদি স্বশাসন নাপায় নিজে নিজক শাসন কৰাৰ অধিকাৰ নাপায় তেতিয়াহ'লে কোনে পাব গতিকে 244A মই ছাপোৰ্ট কৰোঁ আৰু 244Aৰ কাৰণে হোৱা সকলো সংগ্ৰামক আমি অংশগ্ৰহণ কৰিম অতি সোনকালে কাৰ্বি আংলঙৰ পৰা তুলিৰাম ৰংহাং বাহিনীক খেদোৱাৰ ব্যৱস্থা কৰিব লাগে কাৰণ কাৰ্বি আংলঙৰ ৰাইজৰ যি মূল 6 শিডিউলৰ যিটো স্পিৰিট সেই স্পিৰিটটো তুলিৰাম ৰংহাং বাহিনীয়ে হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত বন্ধকত দি দিছে দিল্লীৰ ওচৰত বন্ধকত দি দিছে গতিকে অতি সোনকালে কাউন্সিলৰ যি ইলেকশ্যন হ'ব এইবাৰ ইলেকশ্যনত আমি বিজেপিক হৰুৱাব লাগিব বিজেপিয়ে কাৰ্বিসকলৰ অধিকাৰ কাঢ়ি লৈছে APHLCক আমি জিকাব লাগিব জন ইংতি কাঠাৰক আমি ইয়াতে শাসন দিব লাগিব আৰু লগতে আমি স্পষ্টভাৱে কৈ দিছোঁ যে আগন্তুক বিধানসভা নিৰ্বাচনত আমি সৰ্বতোপ্ৰকাৰে সহায় কৰি ইয়াত বিজেপিক হৰুৱাই APHLCক জিকাবৰ কাৰণে আমি সকলোৱে কাম কৰিম মই নিজেও তাৰ কাৰণে খাটিম মই এই মুহূৰ্তত আজি APHLCৰ প্ৰতিষ্ঠা দিৱসত তেখেতসকলক আদৰণি জনাইছোঁ শুভেচ্ছা জনাইছোঁ অভিনন্দন জনাইছোঁ আৰু কাৰ্বিসকলৰ এই সংগ্ৰাম আগুৱাই লৈ যাবৰ কাৰণে মই আশীৰ্বাদ দিছোঁ মানে কাৰ্বি স্বায়ত্তশাসিত পৰিষদ আৰু ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদ এই দুইটা হিমন্ত বিশ্ব শৰ্মাই আমাৰ দিছপুৰে মানে সদায় ATM হিচাপে ব্যৱহাৰ কৰি আহিছে এই দুটা একদম ATM আৰু যেতিয়াই দৰকাৰ হয় তাৰ পৰাই পইচাটোও মাৰে যেতিয়াই দৰকাৰ হয় সেইটো কৰে গতিকে মই ভাবোঁ যে হিমন্ত বিশ্ব শৰ্মাৰ ATM ৰূপে আমাৰ কাৰ্বি স্বায়ত্তশাসিত পৰিষদক আৰু ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদক ব্যৱহাৰ কৰিবলৈ কেতিয়াও দিব নালাগে তুলিৰাম ৰংহাঙৰ আৰু দেবুলাল গাৰোচাৰ এই যিটো জাতিদ্ৰোহী তেওঁলোকৰ নিজৰ জাতিৰ প্ৰতি যি অন্যায় সেই অন্যায়টো আমি সকলোৱে বিৰোধিতা কৰিব লাগে মই আকৌ এবাৰ এটা কথা কৈছোঁ যে আমি 244A ছাপোৰ্ট কৰোঁ কিন্তু কাৰ্বি আংলঙত থকা কাৰ্বি ৰাইজে অন্যান্য খিলঞ্জীয়া মানুহক ইয়াত কিন্তু অধিকাৰ প্ৰদান কৰিব লাগিব
এখন ৰাজ্যত এখন ঠাইত কেৱল এটা জাতি মানুহ বসবাস নকৰে কাৰ্বি আংলঙতো অকল কাৰ্বিসকল বসবাস নকৰে অন্য যি খিলঞ্জীয়া জাতি জনগোষ্ঠী আছে তেওঁলোকৰ প্ৰতিও সমান অধিকাৰ আৰু সমান মৰ্যাদা তেওঁলোকে পোষণ কৰিব লাগিব সেইটোৰ বাহিৰে বাকী চব আন্দোলনতে মই তেওঁলোকৰ লগত আছোঁ তেওঁলোকে সেইটো খালী কৰি দিব লাগিব বেলেগ একো হয় মানে কাৰ্বি আংলঙত PGR আৰু VGRত বাংলাদেশৰ পৰা অহা আৰু পশ্চিমবংগৰ পৰা অহা কিছুমান বাংলাদেশী আৰু বেংগলী মানুহে তেওঁলোক মুছলমানেই হওক বা তেওঁলোক হিন্দুৱে হওক PGR VGRবিলাক যিধৰণে দখল কৰিছে এইটো কেতিয়াও মানি ল'ব নোৱাৰে কাৰ্বি আংলঙত থকা PGR VGR আৰু ইয়াৰ ভূমিভাগ সম্পূৰ্ণৰূপে ইয়াৰ কাৰ্বি মানুহৰ আৰু ইয়াত বসবাস কৰা থলুৱা মানুহৰ গতিকে এই অঞ্চলবিলাকত এনেকুৱা ধৰণে বাহিৰৰ পৰা অহা বিশেষকৈ বাংলাদেশীবিলাকৰ হাতলৈ যোৱাটো আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ আৰু ইয়াত বংগসেনা খোলাটো আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ কাৰ্বি আংলঙত বংগসেনা এইটো কেতিয়াও মানি ল'ব পৰা বস্তু নহয় কাৰ্বি আংলঙক অতি সোনকালে বংগসেনাক নিষিদ্ধ ঘোষণা কৰিব লাগে থেংক ইউ